নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কথা এটা নাথাকাৰ ফলত ফাৰ্মত কি অসুবিধা হ'ব পাৰে তাৰ বিষয়ে আপোনালোকক আজি ক'বলৈ ওলাইছোঁ। সেইখিনি কথা জনাৰ আগতে যিসকলে নতুনকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু যিসকলে বৰ্তমান ভিডিঅ'টো চাই আছে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, যাতে মই আৰু ভিডিঅ' বনাবলৈ সুবিধা পাওঁ। তেনেহ'লে মই আজি অলপ দিন ভালে 6 মাহমান আগৰ পৰা মই এটা সমস্যাত ভুগি আছোঁ। মোৰ এই ছাগলীজনী হিটত অহা নাই। মই মেডিচিন ইউজ কৰিলোঁ, ডক্টৰৰ পৰামৰ্শ ল'লোঁ, গোটেইখিনি কৰিবলগীয়া যি আছিল চব কৰিলোঁ, ছাগলীজনী হিটত আনিব নোৱাৰিলোঁ। এতিয়া ছাগলীজনী চাওক, আপোনালোকে 1% ধৰিব পাৰিবনে এই ছাগলীজনী হিটত আছে বুলি? না তাই ঘনে ঘনে পেচাব কৰিছে, না তাই পেচাবৰ ৰাস্তা দি কিবা নিৰ্গত হৈছে, না নেজ লৰাইছে, একো আপোনালোকে ধৰিব নোৱাৰে। চাওক, 1% ধৰিব নোৱাৰে যে এই ছাগলীজনী হিটত আছে। মই তাৰ কাৰণে কি কৰিলোঁ, মোৰ আগতে চেল কৰা এটা ব্ৰিডাৰ আছিল, ওচৰৰ ঘৰত বিক্ৰী কৰিছিলোঁ। মই আনিলোঁ, আনি 4 দিন 5 দিনমান ছাগলীজনীৰ লগত মই ব্ৰিডাৰটো বান্ধিলোঁ, দিনে ৰাতি ৰাখিলোঁ। তাৰপিছত অট'মেটিক ছাগলীজনী হিটত আহি গ'ল। আৰু এতিয়াও হিটত আহিছে বুলি মই গম পোৱা নাছিলোঁ। মই যেতিয়া দুপৰীয়া চাবলৈ গ'লোঁ পথাৰত, তেতিয়া দেখিলোঁ ভোবলাটো অলপ তাইৰ ফালে চাই আছে, আৰু যিখিনি চিমটমছ দেখুৱাব লাগে ব্ৰিডাৰটোৱে সেইটো দেখুৱাই আছে। সেইকাৰণে মই ওচৰত এৰি চালোঁ। যিহেতু মোৰ এজনী F1 ছাগলী হয়, আৰু মই F1 জনীক এই লোকেল পাঠাটো দি ক্ৰছ নকৰাম, মই পিয়ৰ বিটেল দি ক্ৰছ কৰাম। হ'লেও মই কনফাৰ্ম কৰিবৰ কাৰণে ছাগলীটোক মই ওচৰত এৰিলোঁ। তাই চাওক, ব্ৰিডাৰটোৰ ওচৰত অহাৰ লগে লগে পেচাব কৰি আছে, দেখিছে? পেচাব কৰিব আৰু ঘনে ঘনে নেজ লৰাই আছে, আৰু এৰি দিয়াৰ পিছতো তাই ভোবলাটোৰ ওচৰৰ পৰা আঁতৰ হৈ নাযায়। তেতিয়া মই গম পালোঁ যে ছাগলীজনী হিটত আহিছে। গতিকে ফাৰ্মত এটা ব্ৰিডাৰ ৰখাটো অত্যন্ত জৰুৰী, আৰু যিবিলাক ছাগলী হিটত নাহে ব্ৰিডাৰবিলাকে হিটত অহাত সহায় কৰি দিয়ে। চাওক, ঘনে ঘনে তাই নেজ লৰাই আছে। মই কনফাৰ্ম হ'লোঁ যে ছাগলীজনী হিটত আহিছে। মই 6 মাহৰ পৰা বহুত চেষ্টা কৰিও 6 মাহ আগতে তাই পোৱালি দিছিলে, 6 মাহ হ'ল বৰ্তমান তাই হিটত অহা নাছিল। কিন্তু এই লোকেল পঠাটো 4-5 দিন ৰখাৰ লগে লগে তাই হিটত আহিল। মেডিচিন ক্ৰছ কৰিলোঁ মই গোটেইখিনি, নাই কাম নিদিল, কিন্তু পঠাটো ৰখাৰ লগে লগে কাম দিলে। গতিকে যিসকলে ছাগলী পালনত সফল হ'বলৈ বিচাৰিছে, এটা সৰু পাঠা হ'লেও আপোনালোকে সিহঁতৰ লগত ৰাখিব, যাতে ছাগলীখিনি সময়মতে হিটত আহে, সময়মতে গাভিনী হয়, সময়মতে আপোনালোকে পোৱালি পায়, তাৰ পৰা ভাল প্ৰডাকশ্যন এটা পাব পাৰে, আৰু ফাৰ্মখনৰ দ্বাৰা উপকৃত হ'ব পাৰে। চাওক, মই ছাগলীজনী ওচৰত ৰাখিছোঁ, হ'লেও সিহঁতক মই মিটিং হ'বলৈ দিয়া নাই, মই আঁতৰাই দিছোঁ। জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে এইখিনি ভিডিঅ' কৰিছিলোঁ। মই ছাগলীজনী অকণ আঁতৰাই আনি চালোঁ, তাৰপিছতো ভোবলাটো তাৰ প্ৰতি আকৰ্ষণ হৈ থাকে, আৰু ছাগলীজনীও চাওক, এৰি দিয়াৰ পিছতো নিজেই গুচি গৈছে, আৰু নেজডাল ঘনে ঘনে লৰাই আছে। তাৰ পৰা আপোনালোকে বুজিব পাৰিব যে ছাগলীজনী বৰ্তমান হিটত আছে। মই এতিয়া এই ছাগলীজনীক পিয়ৰ বিটেলৰ পঠা দি ক্ৰছ কৰাম, তাৰপিছত F2 পোৱালি পাবৰ কাৰণে। এইজনী যিহেতু F1, সেয়া চাওক, মই অলপ বেলেগ এজেগাত নি এই ব্ৰিডাৰটো দি মই ছাগলীজনী ক্ৰছ কৰোৱালোঁ। এইটো ব্ৰিডাৰ চাওক, পিয়ৰ বিটেল ব্ৰিডাৰ হয়। এইটো বৰ্তমান আপোনাৰ 6 দাঁতত আহিছে ব্ৰিডাৰটো, আৰু ব্ৰিডাৰটো যাৰ হয় সেই দাদাজনে এই ব্ৰিডাৰটো চেল কৰিব ওলাইছে। কাৰোবাক যদি ব্ৰিডাৰটো প্ৰয়োজন হৈছে মোক কমেণ্টত জনাব, মই দাদাৰ নম্বৰ দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এয়া চাওক, মই এই ব্ৰিডাৰটো দি কিনে ছাগলীজনী ক্ৰছ হ'বলৈ দিছোঁ, যাতে F2 পোৱালি পাবলৈ পাৰোঁ। তেনে শেষত আকৌ এবাৰ অনুৰোধ থাকিল, যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু প্লিজ এটা লাইক দিবলৈ নাপাহৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।